নালাগে আপুনি যাব অৰুণাচল নালাগে যাব আপুনি মানালী এনেকা যদি ভিউ থাকে অসমক কেনেকে যাব আপুনি এৰি নমস্কাৰ আৰু স্বাগতম জনাইছো নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি ফাৰ্ষ্টতে ফ্ৰেমত ওলাইছে ৰাতুল মানে তেল্লা যিকি নহওক আজি আমি গৈ আছো এখন বিশেষ ঠাইলৈ মানে এইকেইদিন এখন ঠাই বহুত ভাইৰেল হৈ আছে কোকৰাঝাৰৰ কি আছিল ৰাতুল সৰলপাৰা লগত আছে বস মানে আৰু পাছফালে আছে আমাৰ দিলটুটা আছিক যিকি নহওক গৈ আছো সৰলপাৰা আগত আৰু এজন আহিব আমাৰ লগত এড হ'ব এমএলএ জন আহি পাল মানে মহান লেৰ আদমি গুলো তো আহি পালো দহলাপাৰা টোল আৰু পাৰ এক পাৰৰ 70 টকা আৰু তো আহি পালো বিষ্ণুৰী আৰু এতিয়া হাইৱেৰ পৰা ৰাইট সাইডত যাব লাগিব সৰলপুৰ নে সৰলপাৰা তো দাদা সৰলপাৰা এইফালে যায় ন সিধা থ্যাংক ইউ ধুনীয়া সিনিক ভিউ লগত বৰষুণ আৰু মিউজিক পুৰা মজা ৰড ট্ৰিপ গৈ আছো সৰলপাৰা আৰু জিভে লাগছিলে হয় এখানে লৈ পাবলো তো এনেকে বহুত মানুহ আহি আছে আৰু আমি আহি ভাগৰ লাগিল অলপমিন লগতে মানে মূত্ৰ ভিতৰত গৈ আছো জংগলৰ মাজে মাজে আৰু ৰাতুলে এটা বহুত ধুনীয়া কথা কল মানে মনটোত ভাল লাগি গল ৰাতুল কি কৈছিলি মানে মাজে মাজে এনেকুৱা জায়গাত মানে ঘুৰিব লাগে মানে মনটো পবিত্ৰ লাগে প্ৰকৃতিৰ মাজত থাকি মানে বহুত ভাল লাগে সঁচাকে বহুত ভাল তো এতিয়া বেয়া ৰাস্তা শেষ হ'ল আৰু ভাল ৰাস্তাত আহিলো আৰু পুৰা গাড়ী স্পীড মজা মেইনটেইন হৈ আছে স্পীডত গৈ আছো আৰু পুৰা এক্সাইটমেণ্ট এটা আহি গৈছে ইমান ৰাস্তাটো ইমান ভাল আৰু সেই ঠাইখিনি কিমান ভাল হ'ব তো আহিলো আৰু আহি এটা যদি আপোনালোকে শুনিবলৈ পাইছে শুনক পুৰা মানে চৰাই কান্দি আছে আৰু কি চৰাই নামটো নাজানো কিন্তু সাউন্ডটো শুনি ৰখি গলো মজা লাগিছে পুৰা মানে বেলেগ এটা ফিল পাই আছো বস কেনে ধুনীয়া মজা 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 আহিব ভিজিট কৰিব আহক আপোনালোকেও পুৰা প্ৰকৃতিৰ মাজত পুৰা ধুনীয়া একদম মানে কি কম মন ফ্ৰেছ হৈ যাব আপোনালোকৰ আহক এবাৰ আহি জংগলৰ বহুত দূৰ আহিলো আৰু ঘৰ দেখিবলৈ পাইছো দুটা এটা কিন্তু দেখি বেয়া লাগিছে বহুত মানে গছ গছনি মৰি গৈছে মানে শুকাই গৈছে ভাল নলগা হল কিবা মানে এটা ভাল লাগা নাই তো আচৰিত ঘটনা এটা পাব লগা হৈছো আৰু সময় চালো আচৰিত ঘটনা এটা হ'ল কোনকা মোবাইলটো দেচোন এয়া হিৰোকাৰ মোবাইল এটা 2 আৰু কোনকা মোবাইলটো দিছুন দি আৰু এয়া কোনকাৰ মোবাইল এটা 32 মেবি ভুটানৰ টাইম জোন আহি গৈছে তাৰ কাৰণে হ'ব পাৰে নে কি আচৰিত ঘটনা গম নাপাও
ফাইনেলি আহিলো আৰু কি ফ্ৰেছ ফ্ৰেছ হাৱা আৰু ভিউটো চাওক পুৰা মজা এটা ভিউ কি কম মানে চাৰিওফালে পাহাৰ মানে এইটো চাইডত নহয় বাকী চাৰিওফালে পাহাৰ আৰু চাইডত এইটো নদী মানে লেজা এটা আছে আৰু পানী চাওক না পানী চাওক না ঐ পিছলে আছে বে কি এটা মজা ভিউ চাই লওক না আহিয়ে ফটো সেশন স্টার্ট হৈ গল আৰু উঠিলো দুখনমান ফটো আৰু পিছপিনে ফটো সেশন চলি আছে ৰ'দটোও দিলে এতিয়া ভিউটো আৰু বেছি মজা হ'ব আৰু উপভোগ কৰি থাকক লাহে লাহে ভিউবোৰ তো তাৰ পৰা অলপ মিন আগত আহিলো আৰু ভিউ চাওক না কিমান ধুনীয়া ধুনীয়া ভিউ কি কম মানে আৰু পুৰা মানুহ যেন কৰোনা একদম শেষ হৈ গৈছে কোভিড-19 একো নাই তেনেকা লাগি আছে মানে পুৰা মানুহ চাৰিওফালৰ পৰা মানুহ আহিছে আৰু পুৰা বজাই হৈ গৈছে ঠাইখন আৰু ভিউ চাওক না আপুনি ভিউ নালাগে আপুনি যাব অৰুণাচল নালাগে যাব আপুনি মানালী এনেকা যদি ভিউ থাকে অসমক কেনেকে যাব আপুনি চাওক না এবাৰ ভিউ অসমৰ ভাবি চাওক না আপুনিও কিমান ধুনীয়া ধুনীয়া ঠাই আছে আমাৰ অসমতো যিবোৰ এতিয়ালৈকে এক্সপ্ল'ৰ হোৱা নাই এতিয়াহে এই সৰলপাৰা ইমান বছৰৰ পৰা আছিল এই ঠাইখন কিন্তু পপুলাৰ হ'ল কেতিয়া এতিয়াহে হঠাৎ যে এনেকা আৰু আনএক্সপ্ল'ৰ্ড জেগা কিমান আছে আমি প্ৰচেষ্টা চলাই আছোঁ কিছুমান আনএক্সপ্ল'ৰ্ড জেগা আপোনালোকক দেখুৱাৰ কাৰণে আহিলো ইয়াত আহি ভাল লাগিল আৰু বহুত মানে ভাল সময় কটালো আৰু এতিয়া যাবৰ সময় যাব মন নাছিলে তথাপিতো যাব ওলালো আৰু ইয়াত খোৱা দোৱাৰ অলপ অসুবিধা কাৰণ বছৰ চাহৰ তলব লাগি গৈছে কিন্তু খাব পোৱা নাই মাছ হ'ব দে মাছ যদি আপুনি মদ খায় তেতিয়াহ'লে আপোনাৰ কাৰণে এইখন জন্নত হ'ব পাৰে আৰু যদি আপোনালোকে আমাৰ দৰে চাহৰ পাগল তেতিয়াহ'লে আপোনাৰ কাৰণে বহুত বেয়া ঠাই বাকী ভিউ ভাল পাব চাহ লগত লৈ আনক খাই আৰাম পাব মানে মজাটো পাব আচল মজাটো আহিলো ভাল লাগিল চালো এতিয়া যাম কাপালিটি কুহুৰি বিনোদ অফচৰি ধুনীয়া লাগিছে আহিব ভিজিট কৰিব কোকৰাঝাৰ কেজিল সৰলপাৰা ভিডিঅ'টো ইমানখিনিয়ে বেছি দীঘলীয়া নকওঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম নমস্কাৰ